জুবিন গাৰ্গৰ বন্ধু পাৰ্থপ্ৰতিম গোস্বামী আকৌ সৰব হৈছে। 15 বছৰে তেওঁলোকে দেখা নাপালে অনুষ্ঠানৰ চুক্তি। বাদ্যযন্ত্ৰীসকলক সদায় অন্ধকাৰত ৰখা হৈছিল। সিদ্ধাৰ্থক এবাৰ প্ৰশ্ন কৰিছিল পাৰ্থপ্ৰতিম গোস্বামীয়ে, কিন্তু প্ৰশ্ন শুনি থতমত খাইছিল সিদ্ধাৰ্থ। জুবিনৰ মৃত্যুৰ পাছতে সকলো আহে পোহৰলৈ। ক্ষেত্ৰত মোক যিখিনি সোধে, যিখিনি আমি জানো, প্ৰথম কথা আমিতো চব কমেই। কিন্তু আজি মোক যিখিনি তেওঁলোকে সুধিছে, মোক একচুৱেলি জুবিনৰ মই কেতিয়াবা চিনাকি কিমান দিনৰ বন্ধুত্ব, মোৰ সেই ফ্ৰেণ্ডশ্বিপটোৰ কথাই সুধিছে, তাৰমানে বাকীখিনি সোধা নাই। কিন্তু ডেফিনেটলি বোধে আকৌ সুধিবই। আৰু মই যিমানখিনি জানো, প্ৰথম কথা একদম আচৰিত কথা হ'ব, আপোনালোকে চবে আচৰিত হ'ব। আমিতো চব মিউজিচিয়ান, আৰু মই সদায় কওঁ, মই এইচব ক্ষেত্ৰত বা আমাৰ কোনো নোসোমাইছিল, আমিয়ে অন্ধকাৰ থাকিলোঁ। মই এতিয়াও বাৰে বাৰে কৈছোঁ, লাষ্ট শ্ব'খনলৈকে আমাৰ বেণ্ড মেম্বাৰৰ এজনেও নাজানে কিমান টকাত কোনখন শ্ব' হয়। আমি গোটেইখিনি তোমালোকৰ এই যে বিহুৰ আগত যে এখন দিয়ে, আজি এবাৰৰ কোনে কিমান মানে পইচা, আমি সেইটোহে ভাবোঁ। অঁ আচ্ছা, অমুকে ইমান টকা এইবাৰ কৰিব। আমি আকৌ তেতিয়া কওঁ, এই জুবিনদাৰ ইমান দিছে, হয় জানো বুলিছে জুবিন। আমিও আজিলৈকে এতিয়ালৈকে আজিও নাজানো এখন এগ্ৰিমেণ্ট 15 বছৰে মই দেখা নাই, ৰাজাই বোধহয় 30 বছৰে দেখা নাই যে এখন এগ্ৰিমেণ্ট আমাক দেখুওৱা নাই, এয়া জুবিনদাৰ এখন এগ্ৰিমেণ্ট এনেকুৱা হয় আৰু ইমান টকাত। তো আমাক এতিয়া যদি কালি মোক ইয়াতে ভিতৰত এটাইতে সোধে কিমান টকা কি লেনদেন, মই ক'ৰ পৰা ক'ম। সি ইমান আমাক ডাৰ্কত থৈ দিছে বস্তুটো, যে আমাক ডিছকাছ কৰিবলৈ আমাৰ ৰাইট নাই। এতিয়া যেনেকৈ মই অলপ আগতে ক'লোঁ আপোনালোকক, 6 দিন অহাৰ 6 দিনৰ পিছত গম পালোঁ যে লাষ্ট 3 বছৰ সিদ্ধাৰ্থ শৰ্মা মালিক কোম্পানী এটাৰ। কোম্পানীটোৰ তাৰ মিত্তল নহয়। এই বস্তুটো ৰাজাহঁতক চবকে সুধিবা। মই 1.5 বছৰ আগতে মই ঘুনুঘানাকৈ ডাউট কৰিছোঁ। ডিব্ৰুগড়ত শ্ব' কৰিব গৈছোঁ, ডিব্ৰুগড় হোটেলত মই ৰাজাহঁতে কৈছে, পাহৰিতে আপুনি সোধক। আমাৰ ৰুমত চব মিউজিচিয়ান, চাবা দেই, চব মিউজিচিয়ানে খোৱা কথা, চব বহি আছে আমাৰ লগত। আমি চব মিউজিচিয়ান ৰুমত বহি আছোঁ। সিদ্ধাৰ্থক মই, সিদ্ধাৰ্থ আছোন, কথা আছে, টিম মিটিং। সি বহি আছে। মই ষ্ট্ৰেট সিদ্ধাৰ্থ কথা এটা কওঁ। অঁ পাহৰিতা কওকচোন, তই আমাৰ বছ নেকি? ফাৰ্ষ্ট ৱৰ্ড সুধিছোঁ, তই আমাৰ বছ নেকি? এতিয়া বোলে তাৰচেম নাই, তই বোলে আমাৰ বছ। সি থতমৰ খাই মোক কৈছে, এই নহয় নহয়, মানে তাৰচেমদা মানে অলপ বিজি আছে থাকেতো, মোক মানে এইখিনি চাব দিছে। মই চোন আকৌ তই আমাৰ বছ নেকি? সি তেতিয়াও বাৰে বাৰে মোক কৈ আছে, নহয় তাৰচেমদাই বিজি কাৰণে মোক বাকীখিনি চাব দিছে, তাৰচেমদা আমাৰ লগত আছে। এতিয়া আমাৰ যিহেতু, মই তাৰপিছত নেক্সট তাক কুৱেশ্যন কৰিছোঁ, চাহ সিদ্ধাৰ্থ, এটা কোম্পানীয়ে হওক, এখন চাহ দোকানে হওক, এটা মাল্টিনেশ্যনেল কোম্পানীয়ে হওক, যেতিয়া বস্তু যদি নতুন চেঞ্জ হয়, এমপ্লয়ে জানিব লাগিব। কিন্তু আমি জানাটো প্ৰথম দৰকাৰী, কাৰণ চাহ আমি আগতে তাৰচেমৰ লগত এটা ৰিলেশ্যনশ্বিপত কাম কৰি আছিলোঁ। তই এটা নতুন আমাৰ যদি মালিক হয়, আমাৰ এটা নতুন নতুন ৰুলছ থাকিব ন, আমি এতিয়া আগৰ মতে নকৰোঁ। আমাৰ নতুন থাকিব, আমাক এইটো লাগিব সেইটো লাগিব দিব। ভাবা সেইখিনি কথা আমাৰ মেইন মেম্বাৰখনৰ যিখিনি আমাক ইমান ৰেচপেক্ট দেখাই থাকে, সেই মানুহখিনিক আজিলৈকে গম নাপালোঁ। সেইদিনা মই আজি জুবিন ঢুকুৱা 4 দিনৰ পিছত গম পাইছোঁ যে মই ডাউট কৰা কথাটো কাৰেক্ট। এটা কিবা নামো আছে, চোৱা মই নাজানো, তাৰে গোটেই বস্তুটো হোল এণ্ড চ'ল চাই সিদ্ধাৰ্থ। সেইকাৰণে যে ফিটা কাটি যে লাষ্ট যে 3 মাহ জুবিনক 1.5 বছৰ যে খুব দৌৰালে যে, সেই পইচাখিনি কোনে পাই আছে? তাৰ কোম্পানীটোৱে পাই আছে।